আমাৰ এইখিনি মঙলদৈ উপহুপাৰা ইণ্ডাষ্ট্ৰী চক এৰিয়া ইয়াত হঠাৎ এই 2 বস্তা মানে নাৰী ভুঁৱতী এনেকুৱা ডাঙৰ জীৱা গৰুৰ আমি সন্দেহ কৰিছোঁ গৰুৰে হ'ব এনেকুৱা 2 বস্তা পূৰা পেকিং কৰি কিনে ইয়াত পেলাই থৈ গৈছে। তাৰপিছত আমাৰ গাঁও প্ৰধানক মাতিলোঁ, তেখেত আহিল, তেখেতৰ জৰিয়তে আমি থানাত ফোন কৰিলোঁ অচি ছাৰক, অচি ছাৰে মানুহ পঠাই দিলে, তাৰপাছত ইয়াৰ পৰা তেওঁলোকে উঠাই লৈ গুচি গৈছে। আৰু মানে এনেকুৱা এটা হিন্দু এৰিয়াত যে এনেকুৱা এটা হ'ব আমি মানে ভাবিব পৰা নাই। আৰু এনেকুৱা এটা কাম কৰিব নালাগিছিল, যোন দুৰ্বৃত্তই কৰিছে এইটো ভাল কাম কৰা নাই। আৰু কাৰণ আমি সন্মান কৰোঁ সকলোকে, আমি হিন্দু মুছলিম আমি ভাই ভাই, কিন্তু এনেকুৱা হিন্দু এৰিয়াত যদি এনেকুৱা 2 বস্তা ডাঙৰ ডাঙৰ মানে জিভা 1 হাতমান এনেকুৱা জিভা এতিয়াও পৰিয়ে আছে, আপোনালোকে দেখাই পাইছে গোটেইখিনি। গতিকে মানে এইটো যোনে কৰিছে ভাল কাম কৰা নাই, আৰু তেওঁলোকক গৰিহণা দিছোঁ। আৰু এইটো আচলতে সঁচাকৈ আমি আজি মানে এই অঞ্চলবাসী আজি খুব দুখিত যে এনেকুৱা এটা ঘটনা আমাৰ এই অঞ্চলত ঘটিছে। আৰু ইতিমধ্যে প্ৰশাসনেই হওক বা মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ আহ্বান কৰাৰ পিছত কিছু দুষ্কৃতিকাৰী বুলি ক'ব লাগিব, দুষ্কৃতিকাৰী সমাজখনক এই আমাৰ যিটো ভাতৃত্ববোধ বিনষ্ট কৰাৰ কাৰণে এইবিলাক ঘটনা ঘটিছে। আৰু তেওঁলোকে ইচ্ছাকৃতভাৱে কৰিছে, এইটো আমি চিয়'ৰ। কাৰণ এইটো এৰিয়াত আপুনি মিনিমাম আপোনাৰ 4-5 কিলোমিটাৰৰ ভিতৰত আমাৰ সেনেকুৱা কোনো মুছলমান গাঁও নাই যিহেতু, গতিকে ইয়াত কেনেকৈ আহিল? গতিকে কোনোবা দুৰ্বৃত্তকাৰী এইবিলাক কাম কৰিছে, ইচ্ছাকৃতভাৱে কৰিছে। এইটো সেইকাৰণে আমি প্ৰশাসনক আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ যে তেওঁলোকে যাতে এই দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰে। মুকলি জেগাও নহয়, আৰু এইটো এটা নেশ্যনেল হাইৱে, এই হাইৱেৰ কাষত এনেকুৱা এটা কাম কৰিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। আৱাসিক এলেকা, আৰু ইয়াতে চাৰিও চাইডে মানুহ আছে, তাৰপিছতো তেওঁলোকে আহি কেনেকৈ কেতিয়া আহি কৰি থৈ গ'ল আমাৰ কোনেও আচলতে দেখা নাপালে। কাষত আমাৰ এই শিৱ মন্দিৰ আছে এটা, আৰু গোটেইখিনি মানুহ আমাৰ ইয়াতে হিন্দু মানুহ, আৰু হিন্দু এৰিয়াত এনেকুৱা কাম এটা কৰাৰ কাৰণে আমি সঁচাকৈ আজি গৰিহণা দিছোঁ।